বড়োলেণ্ডৰ প্ৰাক্তন EM লক্ষীৰাম টুডু ডাঙৰীয়াৰ লগতে আমাৰ STFৰ পৰা আৰু BPFৰ পৰা বিভিন্ন নেতৃবৃন্দই আমাৰ দলত যোগদান কৰিছে আৰু আজি বিশেষকৈ আমাৰ দলৰ কাৰণে এটা আনন্দৰ দিন দীৰ্ঘদিনীয়া ৰাজনীতিৰ এটা অভিজ্ঞতা থকা লক্ষীৰাম টুডু ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু আমি তেখেতক আদৰি লৈছোঁ আজি পুৱাৰ ভাগত তামুলপুৰত আদিত্য সিংহ নামৰ এজন ব্যক্তি যি ব্যক্তিজনে দীৰ্ঘদিন ধৰি তামুলপুৰ জিলা BPFৰ ৱৰ্কিং প্ৰেছিডেণ্ট হৈ আছিলে তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু আজি ইয়াত টোটেল 11 জন আমাৰ বিভিন্ন আজি আদিবাসী সান্থালী লিডাৰসকলে বিভিন্ন সংগঠনৰ লিডাৰসকলে আমাৰ দলত যোগদান কৰিছে মই সকলোকে দলৰ সভাপতি হৈ আদৰি লৈছোঁ আদৰণি জনাইছোঁ আমাৰ দলৰ প্ৰতি যেটো আস্থা দেখুৱাইছে যেটো মৰম তেখেতসকলে দেখুৱাইছে এটো আমাক অধিক এনকাৰেজ কৰিছে সমাজ সেৱা কৰাৰ কাৰণে UPPL আৰম্ভণিৰ পৰাই সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱাৰ কাৰণে আমি আমাৰ এটা নীতি আমি অৱলম্বন কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পৰা এটা বড়োলেণ্ড গঢ়াৰ কাৰণে আমি সকলোৱে মাৰবান্ধি থিয় হৈছোঁ আৰু ইতিমধ্যে এই কথা স্পষ্ট হৈ গৈছে এতিয়ালৈকে আমাৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ ভৱন নিৰ্মাণৰ কাৰণে আমি অলৰেডি 40 লাখ টকা আবণ্টন কৰি দিছোঁ যিসকলৰ মাতৃভাষা মিডিয়াম হিচাপে MIL হিচাপে পঢ়ি আছে তেখেতসকলৰ শিক্ষকসকলৰ কাৰণে আমি যেটো স্যালাৰি এটো ৰিলিজ কৰি দিছোঁ আৰু ইয়াৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সংগঠন বিভাগক লৈ পেলাই আমি ইতিমধ্যে এটা কোকৰাঝাৰৰ মেগা কালচাৰেল প্ৰগ্ৰাম ৰাগাম বুলি পেলাই অনুষ্ঠিত কৰিছোঁ আৰু তাতে আমি এনাউন্স কৰিছোঁ এই বছৰৰ পৰা প্ৰত্যেক বছৰে আমাৰ যিমান থলুৱা সংস্কৃতি আছে বড়ো সান্থাল ৰাজবংশী যি থলুৱা সংস্কৃতি আছে এটো বিশ্বৰ দৰবাৰত প্ৰমোট কৰাৰ কাৰণে প্ৰত্যেক বছৰে এটো উদযাপন কৰা হ'ব আমাৰ যিমানখিনি ছাত্ৰ সংগঠন জাতীয় সংগঠন লৈ বড়োলেণ্ড গভৰ্ণমেণ্টে পোনপটীয়াকৈ আমি সবৰ লগত কথা পাতিছোঁ অভাৱ অভিযোগ দুখ দুৰ্যোগবিলাক খবৰ লৈছোঁ আৰু সেই কাৰণে আজি সকলো জাতি জনগোষ্ঠী UPPL ৰ প্ৰতি এটা ৰেসপেক্ট আৰু এটা মৰম সকলো দেখাইছে আৰু এনেকৈ যদি হয় সঁচাকৈ আমি 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰ যেটো নেকি আমি এতিয়া অলৰেডি ইয়াৰ পৰা গুচাই দিছোঁ অনাগত যেটো আমাৰ এছেম্বলি ইলেকশ্যন আছে ইয়াতো BPFৰ প্ৰত্যেকজন কৰাপ্টেড যিবিলাক MLA আছে মন্ত্ৰী আছে তেখেতসকলক আমি হাৰাই পেলাই ভাল কোনবা যোগ্য ব্যক্তিক আমি নিৰ্বাচিত কৰি আনিব পাৰিম তো সেই কাৰণে বিশেষভাৱে মই আমাৰ কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ দীঘলীয়া সংগ্ৰামত সদায় আপোনালোকে আমাক সহায় কৰি আহিছে আৰু আজিও এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ UPPL দলৰ বিভিন্ন কাম কাজ প্ৰচাৰ কৰি আমাৰ চৰকাৰৰ বিভিন্ন কাম কাজবিলাক প্ৰচাৰ কৰি আপোনালোকে আমাক সহায় সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ স্যার আজি UPPL পৰা এজন আকৌ ক্যান্ডিডেট দিয়া যাৰ কেতিয়া দিব আৰু যে আছে আমাৰ থাৰ্ড ফেজৰ ক্যান্ডিডেটটো আমি ইমান হাৰি নহয় এটো লাহে লাহেকৈ দিম কাৰণ 19 তাৰিখলৈকে আমাৰ নমিনেশনৰ দিন আছে তো সেই কাৰণে আমি চোৱা চিতা কৰি আলোচনা কৰি আমি দিম আমাৰ সংগঠনিক যেটো কাম কাজ আমাৰ ব্লক লেভেলত প্ৰাইমাৰী লেভেলত বুথ লেভেলত খুব ষ্ট্ৰংলি চলি আছে তো সেই কাৰণে আমাৰ কোনো ভয় কৰিব লগা নাই ইয়াত যেটো আমি 9টা সিট পাইছোঁ 9টা সিটে জিকি যাম আৰু বাহিৰত আমি এটা দুটা সিট পাবলৈ আলোচনা কৰি আছো সেইবিলাক সিট পালেও আমি জিকি যাম হিতুকে মই স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰিছোঁ পানাৰী সমষ্টিত বিশেষকৈ UPPL ক্যান্ডিডেট নিদিয়াৰ কাৰণে বিদ্ৰোহ আমি দেখিবলৈ পোৱা গৈছে মই দুখিত কি আমি পানেৰী সমষ্টিত ক্যান্ডিডেট দিব পৰা নাই কিন্তু আজি যেটো এলায়েন্স হৈছে এই এলায়েন্সত অলপ গিভ এণ্ড টেক পলিসি আমি ল'ব লগা হৈছে কাৰণ ইতিমধ্যে BTR চুক্তি হৈ গ'ল BTR চুক্তি ৰূপায়ণ কৰিব লাগে কেন্দ্ৰীয় BJP আছিল ৰাজ্যত BJP আছিল আৰু BJPৰ নেতৃত্বতে আমাৰ চুক্তিখন হৈ গ'ল আৰু সেই চুক্তি ৰূপায়ণ কৰাৰ স্বাৰ্থত এতিয়া আমাৰ একেলগে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আমাৰ কাউন্সিলতো BJP আৰু আমাৰ UPPL চৰকাৰ চলি আছে GSP লৈ পেলাই আৰু আমি এছেম্বলিতো এতিয়া BJP AGP আৰু UPPL একত্ৰিত হৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে তো সেই কাৰণে অলপ গিভ এণ্ড টেক কৰিব লগা হৈছে আমাৰ তাত পানেৰীত বিশেষকৈ
বহুত আমাৰ কি কয় চিনচিয়াৰ কিছুমান আমাৰ ডেডিকেটেড লিডাৰবিলাক আছিলে যিসকলে নেকি MLA হোৱাৰ যোগ্য আছিলে কিন্তু সেইসকলক আজি আমি টিকেট দিব নোৱাৰাৰ কাৰণে তেখেতসকলে দুঃখিত হৈছে কিন্তু আমাৰ দলৰ কৰ্মীবিলাকে ইতিমধ্যে শান্ত হৈছে কাৰণ লাৰ্জাৰ ইণ্টাৰেষ্টটো আছে বড়োলেণ্ডখন আমাৰ নিৰাপত্তা শান্তি প্ৰদান কৰি সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব এই কথাখিনি বুজি পোৱাৰ পিছত আমাৰ দলৰ নেতা কৰ্মীবিলাকে ইতিমধ্যে ডিচিপ্লিনত আহিছে আৰু নিয়মিতভাৱে কাম কাজ কৰিবলৈ তেখেতসকলে এতিয়া মানসিকভাৱে প্ৰস্তুত হৈছে BPF 12টা সিট পাইছে আজি ডিক্লেয়াৰ কৰাটো আমি দেখিবলৈ পাইছোঁ কিন্তু UPPL পোৱা নাই এই শ্লোগান দত আমি দেখিবলৈ কি ক'ব নাই সেইটো পোৱা নোপোৱাৰ কথা নাই তেখেতসকলে 12টা পাইছে মুবাৰক ভালকৈ খেলক জিকক আমি 9টা পাইছোঁ আমিও খেলিম জিকিম আমাৰ কামটো আমি কৰিম তেখেতসকলৰ তেখেত কৰিব আজি 15 বছৰে 12টা MLA পালে 3টা মন্ত্ৰী পালে কি কৰিলে BPF এখন স্কুল প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে এটা কাম কৰি দেখাব নোৱাৰিলে জাতি জনগোষ্ঠীৰ কাৰণে বড়োলেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠী কোনোবাই ST বিচাৰি আন্দোলন কৰি আছে কোনোবা ভূমি পাট্টা বিচাৰি আন্দোলন কৰি আছে কোনোবাই কিবা অধিকাৰ বিচাৰিছে কাৰ কাৰণে কি কৰি দিব পাৰিছে BPF 12 জন নহয় 25 জন লোক 25 জন নহয় 126 জন MLA পালিও BPF একো কৰিব নোৱাৰে কাৰণ তেখেতসকলৰ সমাজক লৈ পেলাই জাতিক লৈ পেলাই অঞ্চলক লৈ পেলাই কোনো মিছন নাই কোনো ভিজন নাই কোনো এজেন্ডা নাই তো সেই কাৰণে তেখেতসকলৰ 12 জন MLA আমাৰ 3 জন MLA মানে সক্ষম মানে সমান হ'ব বুলি পেলাই মই আজি ক'ব বিচাৰো স্যাৰ আমি দেখি লৈছে যে যেতিয়া খা আন্দোলন হৈছিল এই সময়ত হাগ্ৰামা মহিলাৰ ছাৰে এটাও কথা কোৱা নাই কিন্তু আজি আমি খাৰ যে প্ৰটেষ্ট কৰি বাইট দিয়া বা এই প্ৰটেষ্ট কৰাটো আমি দেখি লৈছোঁ কি ক'ব কাৰ চিম্বলিক যিটো গামোচা এইটো লৈ পেলাই তেখেতে আজিৰ পৰা মানে সংবাদ মাধ্যমত ওলাইছে এইটো কি ক'ব চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুতবাৰ কৈ আহিছে তেখেত সুবিধাবাদী মানুহ তেখেতে কাৰ গামচাই নহয় ৰাজনীতিৰ কাৰণে আৰু কিবা কিবি পিন্ধিব আপোনালোকে চাওক যেতিয়া মানে আমাৰ ঈদ আহে আমাৰ মাইনৰিটি ভাইসকলক পঠিয়ান দিবলৈ মছজিদত যাই পেলাই টুপি পিন্ধে এনেইতো টুপিটো নিপিন্ধে ঈদ আহিলে যায় আৰু আজি কাৰ তেখেতে মানে মাফলা পিন্ধিবলৈ গৈছে এটা সময়ত কৈছিলে লাঠিও খাপো মৰিব নালাগে লাঠিও ভাঙিব নালাগে এনেকা এটা সুবিধাবাদী এটা ৰোল ল'ব লাগে আগতে কৈছিলে যোনী চৰকাৰৰ পাৱাৰত আহে তাৰ লগতে থাকিম আৰু এটা দল হয় এটা নীতি থাকিব লাগে এটা আদৰ্শ থাকিব লাগে এটা উদ্দেশ্য থাকিব লাগে লক্ষ্য থাকিব লাগে পাৱাৰৰ কাৰণে যি টি কৰিব পাৰে এই মানুহজন হ'ল হাগ্ৰামা আৰু আজি অসমত মানে ভাৰতবৰ্ষ যিটো লুটিপুটি হোৱা স্বাধীনতাৰ পিছত সেই দল আৰু মানে বড়োলেণ্ডৰ 17 বছৰে যিসকলে লুটিপুটি খালে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে তেখেতসকলে লগ হৈছে আৰু ইয়াত এতিয়া ৰাইজে সাৱধান হ'বলৈ সময় হৈছে তেখেতসকলে যদি পুনৰ চৰকাৰত আহিব লাগে ৰাইজে এটাও চাকৰি লাখ লাখ টকা নিদিয়াকৈ নাপাব এক বিঘাও মাটি এক কঠাও মাটি টকা নিদিয়াকৈ পাত্তা নাপাব চ' সেই কৰাপ্ট এটা মানে কি আছে পাৰ্টিক আমি কোনো কাৰণত পাৱাৰত আনিব নালাগে এইটো মই ৰাইজক আহ্বান কৰিছোঁ স্যাৰ শেষ প্ৰশ্ন যেটো আপুনি কৈছে 9 জন বিধায়ক জিকাই 4 জন মানে মন্ত্ৰী লাভ কৰি বড়োলেণ্ডৰ প্ৰেক্ষাপট আপুনি সলনি কৰাৰ কথা হৈছে ই আস্থাৰ বাস্তৱ ৰূপায়ণ হ'ব বুলি আপুনি বিশ্বাস কৰে না নিশ্চয় বাস্তৱত ৰূপায়ণ কৰিব কাৰণ আজিলৈকে আমি যি কৰিছোঁ এইটো কল্পনাত কৰা নাই আমি বাস্তৱতে কৰিছোঁ চুক্তি হৈ গ'ল শান্তি আহি গ'ল বিভিন্ন ইউনিভাৰ্চিটি কলেজ আহি গ'ল এইবিলাক সব বাস্তৱ কথা গতিকে আজি 9 জন MLA জিকি পেলাই অসম চৰকাৰৰ লগত থাকি পেলাই তাত মানে মন্ত্ৰিত্ব লৈ পেলাই আৰু আমাৰ অঞ্চলৰ উন্নয়ন কৰাৰ কাৰণে যিটো পৰিকল্পনা সেইটো বাস্তৱে হয় কথা হ'ল UPPL এইটো ৰাজনীতি দলৰ নীতি আৰু আদৰ্শটো ভাল পাইছোঁ যাৰ কাৰণে মই BPF ত্যাগ কৰি UPPL যোগদান কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল UPPL মুৰব্বী আৰু BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ যিটো চিন্তাধাৰা তেখেতৰ যিটো দূৰদৰ্শী সেইটো মোক মৰাই লাগিছে তেখেতে বড়োলেণ্ড উন্নয়নৰ কাৰণে যি ধৰণৰ কাৰ্যপন্থা দিছে সেইটো খুবেই ভাল ইয়াৰ পৰা এইটো ভাল পাইছোঁ যাৰ কাৰণে এই দলটোৱে কৰি লৈছোঁ আৰু তৃতীয় কথা হ'ল হয়তো BPFত আছিলোঁ মই 5টা বছৰ EM হিচাপে আছিলোঁ তেতিয়া আমাৰ এলেকাত যিখিনি উন্নয়ন হৈছে সেইখিনি হৈছে তাৰপিছত BPF চৰকাৰৰ ফালৰ পৰা আমাৰ এলেকাত কোনো ধৰণৰ উন্নয়ন হোৱা নাই এতিয়া জেগাত উন্নয়নৰ চাকৰি মানে BPF ত্যাগ কৰিছোঁ আৰু মোৰ মই আশা কৰিছোঁ যে UPPL চৰকাৰৰ ফালৰ পৰা এলেকা নিশ্চয় সাধন হ'ব আমাৰ বহুতখিনি কৰিব লগা আছে সেইখিনি নিশ্চয় উন্নতি আৰু অকল আমাৰ এলেকা নহয়
আমাৰ BTC আদিবাসী গাঁও এইখিনিতো তেনেধৰণৰ কোনো কাম হোৱা নাই তো জাতিৰ স্বাৰ্থ এলেকাৰ স্বাৰ্থ ভালো করে কোনো ধরনের উন্নতি নেওয়া আর UPPL গ্রহণ করি UPPL জয়েন করি আর UPPL সরকারের ফালৰ পৰা নিশ্চয় এলেকাৰ উন্নতি হ'ব দিল বিশ্বাস ঠিক আছে, থেংক ইউ।